নমস্কাৰ বন্ধুসকল, আমি এতিয়া পালোহি কুঁহিয়াৰ গৱেষণা কেন্দ্ৰ বলিকচন। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we দেখিছে আমি আহিছোঁ অম্লানৰ লগত। অম্লান chased. Yeah. No, I don't wanna hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we ইয়াত ট্ৰেক্টৰে কৰি থৈছে কুঁহিয়াৰ আকৌ এবাৰ ৰুবলৈ। আৰু আমাৰ ইয়াত এজোপা টকৌ গছ, এইজোপা টকৌ গছ বুলি কয়। আৰু এইফালে আমাৰ কুঁহিয়াৰ হৈ আছে, আপোনালোকে দেখা পাইছে নাপায়। কুঁহিয়াৰ গৱেষণা কেন্দ্ৰৰ এয়া ফুলনি বাগিচা, চাওক এবাৰ আপোনালোকে। এইটো ইয়াৰ অতিথি গৃহ, কোনোবা ডাঙৰ মানুহ আহিলে ইয়াত থাকিব পাৰে আৰু। এইডোখৰ মাটিত কুঁহিয়াৰ কটাৰ পিছত এই যোনখন সময় এইকণ আৰু কাম কৰিব এইডোখৰত। বহুত দিন বাঁহৰ দলঙত থানা, আজি আমি মাছ উঠিম অম্লান আৰু মই। উঠিব হ'ব না অম্লান? হ'ব ন? হ'ব। ভয় লাগে না বাঁহৰ দলঙত। ইয়াৰ আপোনাৰ দৃশ্যবোৰ চাবহি আৰু খেতি চাবহি। ইয়াত আপোনাৰ কেনেকুৱা লাগিলে, ইয়াত খেতি কেনেকুৱা কৰে দেখা পাব। আজি মানুহ নাই, আজি পিছত কেতিয়াবা দেখা পাব মানুহ, দেখাম বাৰু। এইখনত বহি লৈ আপোনালোকে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব। যিহেতু কৰোণা দিন চলি আছে, ইয়াত 4টা বজাৰ পিছত আমাক সোমাবলৈ নিদিয়ে। আমি এতিয়া ওলাই যাব লাগিব 4টা বাজি পাৰ হ'ল, 4টা 10 হ'ল। যিহেতু আমি ওলাই যাব লাগিব ন, ওলাই যাব লাগিব। তাৰমানে আমাৰ পিছত দেখাম ভালছে এদিন। যিহেতু কৰোণা দিন চলি আছে, আমি এতিয়া মাস্ক পৰিধান কৰা নাই। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।